সকলোলৈকে নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। চাওঁতে আমাৰ হেঁপাহৰ বহাগ বিহু আহি পালেহি। উজনিৰ ফালে চাগে পকা মিঠৈ কয়, আমাৰ পিনে পকা লাড়ু, নহয়তোবা আমি পিঠাগুড়ি লাড়ু বুলিয়ে কওঁ সাধাৰণতে। আহকচোন, পকা লাড়ু বনাবলৈ হ'লে প্ৰথমতে আমি এনেকৈ মিঠৈখিনি মানে গুড়খিনি গলাই ল'ব লাগিব, পগাই ল'ব লাগিব অকণমান, আৰু চাব যাতে যেতিয়া আমি পগাম মানে সেইখিনি মানে এটা বাতিত পানী অকণমান লৈ এনেকৈ চাব। মই বাৰু ভিডিঅ'টোত দেখাইছোঁৱে, আঠা হৈছেনে নাই গম পাব তেতিয়াহ'লে। আৰু বহুত বেছি আঠাও হ'ব নালাগে, কাৰণ আমি কেৰাহীটো গেছতে পাতি লৈ কেনে যিহেতুকে ভাজি থোৱা পিঠাগুড়িখিনি দি দিম, সেইকাৰণে বহুত বেছি আঠা নহ'লেও হ'ব। মই যেনেদৰে দেখাইছোঁ তেনেদৰে কৰিলেও আপোনালোকৰ হ'ব। খালি মই কমকৈ বনাই দেখুৱাইছোঁ, কাৰণ আমি মানুহ আছোঁ 2জন, আৰু আমাৰ ওচৰ চুবুৰীয়া অসমীয়া আছে বাৰু, তেওঁলোককো মাতিম। তথাপি মোৰ এই 12টা লাড়ুৱে মোৰ কাৰণে যথেষ্ট, কাৰণ আৰু কিবা কিবি বনামেই বিহু বুলি। পিঠাগুড়ি লাড়ু ইমান বেছি মানে কিছুমানে খাব বেয়াও পায়, টানো হয় যে বহুত বেছি, সেইকাৰণে বাৰু মই কমকৈ বনায়ে দেখুৱালোঁ আপোনালোকক। তথাপি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এনেকৈ হ'লে গম পাইছে নহয়, এনেকৈ বাতিটোৰ পৰা এৰাই আহিছে, তেতিয়া মই ইয়াতে পগাই থোৱা মিঠৈখিনিত জালুকৰ গুড়ি অকণমান দি দিছোঁ। এনেদৰে লৰাই লৈছোঁ, আৰু গেছটো এতিয়া অফ কৰি লৈ মই হেৰি কৰিম, ভাজি থৈছিলোঁ দেই পিঠাগুড়িখিনি, ভাত খোৱা চাউলৰ, এনেদৰে দি দিছোঁ। এতিয়া মই ভিডিঅ'টো কাটিব লগা হ'ল এইকাৰণে যে মই একদম পুটুককৈ আঠা হৈ যায় যে, কেৰাহীখনত এখন হাতেৰে ধৰিব লাগে, নহ'লে মই আকৌ এখন হাতেৰে কেমেৰাহে কৰি থাকিম নে ধৰিহে থাকিম, সেইকাৰণে মই দেখুওৱা নহ'ল। এনেদৰে এখন কাঁহীত এনেদৰে নমাই ল'ব, আৰু ওপৰত পিঠাগুড়ি ছটিয়াই দিব। এইটোৱে হৈছে মেইন টিপছ, আৰু আপোনালোকে যাতে হাতত নুপুৰে, নহ'লে বহুত পুৰে আৰু বহুত বেছি টাইট হয়। এনেকৈ হ'লে বহুত বেছি টানো নহয় লাড়ুকেইটা, আৰু বনাবলৈও সহজ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু ভাল পালে জানেই নহয় কি কৰিব লাগে। তথাপি আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেও মোৰ কাৰণে বহুত যথেষ্ট। ইচ্ছা আছে ভিডিঅ' বনাবলৈ, সেইকাৰণেহে ভিডিঅ' বনাইছোঁ। নহ'লে সেই ল'ৰাৰ বয়স এতিয়া 1.5 বছৰ, ইমান সিনো ক'ত আৰু মোক পিঠা লাড়ু এনেকৈ বনাই থাকিব দিব। দেউতাক আছে কাৰণে অকণমান বনাব পাৰিছোঁ। আকৌ তথাপি চেষ্টা কৰিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে মোৰ কাৰণে যথেষ্ট। আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু মোক এটা কমেণ্ট কৰি জনাব।